তো হেল্ল' গুড মৰ্ণিং। এতিয়া বাজিল 6টা আৰু মই উঠিলোঁ। মাহঁতে এতিয়া উঠাই নাই। আৰু ৰাখি পূৰ্ণিমা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যদি ভালে ভালে থাকে। আৰু আজি সৰুকৈ এটা প্ৰেংক কৰিম। ৰাখি পূৰ্ণিমা বুলি এটা প্ৰেংক কৰিম বহুত সৰুকৈ এটা। প্লিজ কেনেকৈ লাগে প্লিজ ক'ব দেই। আৰু মই এতিয়া গা ধোৱা নাই, তো গা ধুই কেনে আপোনাক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গা ধুলোঁ, এই নতুন চোলা থোলা পিন্ধিলোঁ আৰু এইফালে আহি গৈছে 20। হাই বহুত দিন আগৰ পৰা ভাবিছিলোঁ যে প্ৰেংক কৰিম, তো কেতিয়াও কৰা নাছিলোঁ। তো আজি ৰাখি বন্ধন বুলি ভণ্টিৰ লগত এনেই আৰু সৰুকৈ এটা প্ৰেংক কৰিলোঁ। বাকচত কিন্তু একো নাই, কিন্তু পিছত মই এটা চকলেট দিছিলোঁ ভণ্টিক, কিন্তু ভিডিঅ'ত মই দেখুওৱা নাই। আৰু আহিলোঁ এখন বাইদেউহঁতৰ ঘৰত ৰাখি পিন্ধিবলৈ। আৰু সৰু গাইজ আৰু এটা প্ৰেংক কৰিব আহিছোঁ, মানে এইটো আৰু ভাইটিৰ ঘৰত আৰু এটা প্ৰেংক হ'ব। গাব গাইজ, গাব নেকি? গৈ আছোঁ। এতিয়া পেকিং কৰিছোঁ, পেকিং মজাৰ পেকিং। আৰু কি লৈ আছে? পেকিং give মোবাইল আরে পড়ে যাবে ভাল করি দেখ। তো মাত্ৰ ঘৰ আহিলোঁ আৰু খাই দাই এনে থাকি আছোঁ। আৰু কি কৰোঁ, ভিডিঅ' এডিট কৰোঁ আৰু কাম নাই। আৰু ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেল নতুনকৈ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ ৰাখি বন্ধনৰ শুভকামনা দিলোঁ। सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।